প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে নিশ্চয় ভাল পাব। আজি আহিছোঁ ঐতিহাসিক দক্ষিণপাট সত্ৰলৈ, আৰু কিয় আহিছোঁ সকলোখিনি ক'ম। আৰু মোৰ লগত সকলো আহিছে কাৰণ মোৰ সোণৰ হৈ এভাগী শৰাই আৰু ভোগ আগবঢ়াই ৰাখিছিলোঁ। সেয়ে আমি সত্ৰৰ সন্মুখভাগত উপস্থিত হ'লোহি, আৰু লগতে এয়া আমি দোকানৰ পৰা কিছু সামগ্ৰী সংগ্ৰহ কৰিলোঁ। লগতে আপোনালোককো মই দেখাবলৈ পাই বহুত সুখী হ'ম। আজি আমি সকলো, অৰ্থাৎ মোৰ শাহুৰ মা, খুৰী আৰু মোৰ কুলখালী সকলো আহি আমি সত্ৰত পালোহি। আৰু সত্ৰৰ সন্মুখভাগত এয়া চাওকচোন, কি প্ৰাকৃতিক পৰিৱেশেৰে মনোমোহা কৰি ৰাখিছে। এই বৰপুখুৰীটো যে দেখিছে, বহুত ডাঙৰ ডাঙৰ কাছ বা ডাঙৰ ডাঙৰ মাছো আছে। এয়া এতিয়া আমি বৰনামঘৰৰ ভিতৰ ভাগত যাম, আৰু প্ৰথমে আমি বন্তি লগতে ধূপ দীপ সকলোখিনি জ্বলাই সেৱা কৰি ল'লোঁ। তাৰপিছতে যাম আমি যাদৱৰাই শ্ৰীচৰণত সেৱা ল'বৰ বাবে। আমি যাদৱৰাই শ্ৰীচৰণত সেৱা কৰিবৰ বাবে সকলো সোমাই গ'লোঁ। তাৰপিছতে আমি সেৱা কৰিলোঁ। সেৱা কৰাৰ দৃশ্যসমূহ মই আপোনালোকক নেদেখাওঁ। যাদৱৰাই শ্ৰীচৰণৰ সেৱা কৰা দৃশ্যসমূহ মই নেদেখাওঁ বাৰু। আপোনালোক যদি মাজুলীলৈ আহে, দক্ষিণপাট সত্ৰলৈ আহিব, লগতে মাজুলীৰ সত্ৰসমূহলৈ আহিবচোন। সত্ৰসমূহৰ যি পৰিৱেশ, অৰ্থাৎ আধ্যাত্মিকতাৰ যি পৰিৱেশ, সেই পৰিৱেশত সঁচাকৈ ভাল লাগে। মোৰ বহুত ভাল লাগে। আপোনালোকো আহিলে গম পাব। লগতে সত্ৰসমূহৰ যি প্ৰাকৃতিক পৰিৱেশ তথা আধ্যাত্মিকতাৰ যি পৰিৱেশ, সেই পৰিৱেশত থাকি সঁচাই ভাল লাগে। আপোনালোকে আধ্যাত্মিক পৰিৱেশত থাকি ভাল পায়নে কমেণ্ট কৰিবচোন। আৰু এনেধৰণে আমি সেৱা কৰি বাহিৰত গ'লোঁ। বাহিৰৰ যি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিলোঁ সকলোৱে। আৰু আমি প্ৰায় আহি থকাই হয় সত্ৰভাগলৈ। এই সত্ৰভাগৰ যি পৰিৱেশ, সেই পৰিৱেশ মই আপোনালোকক দেখাম। লগতে এইভাগ আছিল বৰনামঘৰ, আৰু তাত থকা হৰিণা আৰু শহাপহুসমূহকো দেখাওঁচোন, আহক। এয়া চাওকচোন, কি সুন্দৰভাৱে সিহঁতি ঘাঁহ খাই আছে। আৰু শহাপহুও আছে, মই দেখাই আছোঁ আপোনালোকক। এয়া সুন্দৰভাৱে ঘাঁহ খাই আছে, আপোনালোককো দেখালোঁ। এয়া আছিল মোৰ সোণ, সি হাঁহিয়ে আছে পুৰা। এনেধৰণে আমি যি প্ৰাকৃতিক পৰিৱেশ, সেই পৰিৱেশ আমি চালোঁ। তাৰপিছতে আমি যাম সত্ৰৰ বহালৈ, অৰ্থাৎ আমাৰ যি মামী আইতাৰ ল'ৰা, অৰ্থাৎ দাদা হয়, সেই দাদাৰ বহালৈ যাম। তেওঁৰ নাম আছিল ধীৰেণ বৰা, গায়ন ৰাজমেধি হয়। গতিকে সেই বহাত আহি আমি পালোহি, আৰু বহাত কিছু সময় আমি বহি মেলি জিৰালোঁ। তাৰপিছতে আমি চাহ খালোঁ। সেইসমূহো মই দেখাইছোঁ আপোনালোকক। চাওকচোন, এয়া আমাৰ খুৰীহঁতে আকৌ দাদাৰ বহাত ৰুটি বনালে, লগতে চাহ বনালে। সকলোৱে আমি ভাগযোগ কৰি খালোঁ। আজি কাৰণ এই ভিডিঅ'সমূহ ধৰি ৰখাৰ এটা স্মৃতি হয়। মোৰ সোণৰ হৈ যি ভোগ আগবঢ়াইছিলোঁ, সেই স্মৃতি ধৰি ৰাখিবৰ বাবেই মই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে ভাল পায়নে নাজানো, তথাপিও ব্লগৰ আকাৰে মই ধৰি ৰখাৰ চেষ্টা কৰিলোঁ। এতিয়া আহিলোঁ আকৌ শ্ৰীকৃষ্ণৰ যি ৰাসলীলাৰ কিছু মূৰ্তি এই ভাগ মন্দিৰতে ধৰি আছে, অৰ্থাৎ সেই মন্দিৰ ভাগো দেখালোঁ আপোনালোকক। ইয়াতে শিৱও পূজা কৰা হয়, মহাদেৱ শিৱক পূজা কৰা হয়। এয়া আৰু ইতিমধ্যে ৰাস পাইছেহি, আৰু
আপোনালোকো মাজুলীলৈ আহিব, মোৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আহিলোঁ আমাৰ অন্য এজন দাদাৰ বহালৈ। এয়া বহাত আহি পালোহি আৰু মোৰ একেবাৰে সৰু খোলখালিটোৱে চাওকচোন কেনেধৰণে খোল বজাইছে, শিকিছে। আমাৰ সোণো লগতে খোল বজাবলৈ লাগে তাক। তাৰপিছতে আহি পালোহি আমি দাদাৰ বহাত আৰু যি ভোগ আগবঢ়াইছিলোঁ সেই ভোগ আহি পালেহি আৰু মায়ে আমাক এয়া খাবৰ বাবে সজাই দিছে আৰু সোণকো ভাবিলোঁ খুৱাই দিওঁ। তেনেধৰণে আমি ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু লগতে সোণক অকণমান ভোগ খুৱাই দিলোঁ। সেই স্মৃতি আমি ধৰি ৰখাৰ চেষ্টা কৰিলোঁ। আপোনালোকেও যদি ইয়াত ভোগ দিব বিচাৰে তেতিয়া আহিব। সকলো পৰামৰ্শ দাদাহঁতে দিব, অৰ্থাৎ আতৰিসকলে দিব, আপোনালোকেও দিব পাৰিব। আমি এনেধৰণেই ভোগ খালোঁ আৰু দাদাই ভাগ বিতৰণ কৰি দিলে। এনেধৰণে আমি সকলোৱে খোৱা বোৱাত ব্যস্ত হৈ পৰিলোঁ। তাৰপিছতে আমি সকলো বিদায় মাগিম। গতিকে আজি আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে জনাবচোন, কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে শৰাই আগবঢ়াব বিচাৰে বা ভোগ আগবঢ়াব বিচাৰে সত্ৰলৈ আহিব, দাদাৰ লগত পৰামৰ্শ কৰিব পাৰিব। আৰু এনেধৰণেই আমি সকলোৱে এতিয়া বিদায় মাগিম সত্ৰৰ পৰা। আৰু আজি ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।